खुलुमबाय स्टुडिय'आव दं आं उदांस्रि मोसाहारि बे समाव रायजोनि सुबुंफोरनि थाखाय लानानै फैदों मोनसे गोनांथार खौरां रायजोनि सुबुंफोरा बे बारनिफ्राय जायखिजाया जेंनानि थाखाय थोंजोङै गिबि मन्थ्रिनो अजद होनो हागोन बे समाव गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मानि गेदेर फोसावथाय गिबि मन्थ्रिया रायजोआव सीएम हेल्पलाइन नम्बर फोसावगोन नंगौ रायजोनि सुबुंफोरनि थाखाय मोनसे गेदेर खौरां बे बारनिफ्राय गिबि मन्थ्रिया रायजोआव सीएम हेल्पलाइन नम्बर फोसावगोन नोंथाङा बे बारनिफ्राय जायखिजाया जेंनानि थाखाय थोंजोङै गिबि मन्थ्रिनो अजद होनो हागोन गिबि मन्थ्रिया बे सीएम हेल्पलाइन नम्बरखौ फैगौ बोसोरनि जानुवारि दानाव फोसावनाय जागोन सरकारि मावथिफोरा पर्टेल WhatsApp लेन्डलाइन नम्बरफोराव अजद होनायनि राहा मोननो हागोन फेसबुक लाइभनि गेजेरजों गिबि मन्थ्रिया बे फोसावथायखौ फोसावदों नंगौ नोंथाङा थोंजोङै गिबि मन्थ्रिनो अजद होनो हागोन মই অসমৰ মুখ্যমন্ত্ৰী যিমানখিনি মানৱীয়ভাৱে কৰিব পাৰো মই কৰি গৈ থাকিম জানুৱাৰী মাহত মই এটা সিদ্ধান্ত লৈছো CM হেল্পলাইন অৰ্থাৎ আপোনালোকৰ সৰু সৰু অভিযোগবোৰ মুখ্যমন্ত্ৰীক আপোনালোকে দিব পাৰিব এটা নিৰ্দিষ্ট লেণ্ডলাইন নম্বৰ থাকিব নিৰ্দিষ্ট WhatsApp থাকিব আৰু নিৰ্দিষ্ট এটা পোৰ্টেল থাকিব ডে টু ডে লাইফত আপোনালোকে পোৱা অভাৱ অভিযোগবিলাক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰত্যক্ষভাৱে পঠিয়াব পাৰিব আৰু নতুন ব্যৱস্থা আমি জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিব খুজিছো ইয়াৰ ফলত আপোনালোকে মই দেখি থাকো যে বিভিন্ন সৰু সৰু সমস্যাৰ কথা কয় চৰকাৰী কাৰ্যালয়ত গলে নহয়গৈ মুখ্যমন্ত্ৰী হিচাপে এই হেল্পলাইনৰ জৰিয়তে মই আপোনালোকৰ লগত থিয় হ'বৰ বাবে চেষ্টা কৰিম মই অসমৰ মুখ্যমন্ত্ৰী যিমানখিনি মানৱীয়ভাৱে কৰিব পাৰো মই কৰি গৈ থাকিম জানুৱাৰী মাহত মই এটা সিদ্ধান্ত লৈছো CM হেল্পলাইন অৰ্থাৎ আপোনালোকৰ সৰু সৰু অভিযোগবোৰ মুখ্যমন্ত্ৰীক আপোনালোকে দিব পাৰিব এটা নিৰ্দিষ্ট লেণ্ডলাইন নম্বৰ থাকিব নিৰ্দিষ্ট WhatsApp থাকিব আৰু নিৰ্দিষ্ট এটা পোৰ্টেল থাকিব ডে টু ডে লাইফত আপোনালোকে পোৱা অভাৱ অভিযোগবিলাক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰত্যক্ষভাৱে পঠিয়াব পাৰিব আৰু নতুন ব্যৱস্থা আমি জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিব খুজিছো ইয়াৰ ফলত আপোনালোকে মই দেখি থাকো যে বিভিন্ন সৰু সৰু সমস্যাৰ কথা কয় চৰকাৰী কাৰ্যালয়ত গলে নহয়গৈ মুখ্যমন্ত্ৰী হিচাপে এই হেল্পলাইনৰ জৰিয়তে মই আপোনালোকৰ লগত থিয় হ'বৰ বাবে চেষ্টা কৰিম মই অসমৰ মুখ্যমন্ত্ৰী যিমানখিনি মানৱীয়ভাৱে কৰিব পাৰো মই কৰি গৈ থাকিম জানুৱাৰী মাহত মই এটা সিদ্ধান্ত লৈছো CM হেল্পলাইন অৰ্থাৎ আপোনালোকৰ সৰু সৰু অভিযোগবোৰ মুখ্যমন্ত্ৰীক আপোনালোকে দিব পাৰিব এটা নিৰ্দিষ্ট লেণ্ডলাইন নম্বৰ থাকিব নিৰ্দিষ্ট WhatsApp থাকিব আৰু নিৰ্দিষ্ট এটা পোৰ্টেল থাকিব ডে টু ডে লাইফত আপোনালোকে পোৱা অভাৱ অভিযোগবিলাক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰত্যক্ষভাৱে পঠিয়াব পাৰিব আৰু নতুন ব্যৱস্থা আমি জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিব খুজিছো ইয়াৰ ফলত আপোনালোকে মই দেখি থাকো যে বিভিন্ন সৰু সৰু সমস্যাৰ কথা কয় চৰকাৰী কাৰ্যালয়ত গলে নহয়গৈ মুখ্যমন্ত্ৰী হিচাপে এই হেল্পলাইনৰ জৰিয়তে মই আপোনালোকৰ লগত থিয় হ'বৰ বাবে চেষ্টা কৰিম